মনে মনে বিয়াখন পাতিলে কৰিশ্মা নাথে। কিছুদিন নাগাৰা নামৰ পৰা আঁতৰি থকা কৰিশ্মা কাৰোবাৰ ঘৰৰ বোৱাৰী হল। কাকো বিয়াখনৰ খবৰেই নিদিলে কৰিশ্মাই। ফেচবুকত বিয়াৰ ফটো আপলোড নকৰিলে। মনে মনে কৰিশ্মাই শিৰত ললে সেন্দুৰ। কৰিশ্মা নাথ নামৰ পাঠিকাগৰাকীয়ে হতাশ কৰি পেলালে অসমৰ অগণন প্ৰেমিকক। ফেচবুকত প্ৰেম প্ৰস্তাৱ দি থকা পুৰুষক হতাশ কৰি বোৱাৰী হল কৰিশ্মা নাথ। কথাটো আপুনি ভুলকৈ শুনা নাই। কৰিশ্মা নাথৰ বিয়া সঁচাকৈ হৈছে। অৱশ্যে নাগাৰা নামৰ অনুষ্ঠানৰ বিষয়ে কৰিশ্মাই সদায় ফেচবুকত আপলোড কৰে। তথাপি কৰিশ্মাই এদিনো কাকো নকলে বিয়াৰ কথা। কিছুদিন আগতে ভনীয়েকৰ পৰীক্ষাৰ বাবে নাগাৰা নামৰ অনুষ্ঠান কমাই দিয়া বুলি কৰিশ্মাই জনাইছিল। তেতিয়াও তেওঁ কোৱা নাছিল বিয়াখনৰ কথা। কিন্তু হঠাতে কৰিশ্মাই ফেচবুকত আপলোড কৰিলে বোৱাৰীৰ ৰূপত বিশেষ ভিডিঅ'। শিৰত সেন্দুৰ লৈ কৰিশ্মাই নাচি বাগি কেমেৰাৰ সন্মুখত থিয় দিলে। অৱশ্যে সেইদিনাও স্বামীক নেদেখুৱালে কৰিশ্মাই। অসমৰ বহু যুৱকৰ ড্ৰিম গাৰ্ল কৰিশ্মাই সেইদিনা নাগাৰা নাম নাগালে। তাৰ সলনি তেওঁ বোৱাৰীৰ ৰূপত কৰিলে নৃত্য। প্ৰেমিকৰ বুকুত সোমোৱাৰ কথা জনাই দিলে কৰিশ্মাই। কথাটো ফেচবুকত থিতাতে বিয়পি পৰিল। বিয়ালৈ নমতাৰ বাবে বহুতে বেয়া পালে কৰিশ্মাক। ইমান মনে মনে কিয় বিয়াখন পাতিলে বুলি তেওঁলোকে কৰিশ্মাক প্ৰশ্ন কৰিলে। অৱশ্যে এতিয়ালৈ বিয়াৰ বিষয়ে একো কথাই কোৱা নাই কৰিশ্মাই। তেওঁৰ স্বামীৰ ফটোখনো দেখুওৱা নাই। গিৰিয়েকক বাকচত ভৰাই লুকুৱাই থৈছে নাগাৰা নামৰ ৰাণী কৰিশ্মা নাথে। অৱশ্যে কৰিশ্মাই শেহতীয়াকৈ জনাইছে তেওঁ বিয়া হোৱা নাই। অৰ্থাৎ অসমৰ প্ৰেমিক পুৰুষে চিন্তা কৰিবলগীয়া নাই। কইনাৰ ফেষত কৰিশ্মাই কিছুদিন পূৰ্বে ফটোশ্বুটহে কৰিছিল। সেইবাবে কপালত সেন্দুৰ লবলগীয়া হৈছিল কৰিশ্মা নাথে। এতিয়াও পচন্দৰ পুৰুষক বিচাৰি পোৱা নাই বুলি কৰিশ্মাই প্ৰকাশ কৰিছে। গতিকে চিন্তাৰ বিষয় নাই কৰিশ্মাৰ প্ৰেমিকসকলৰ। মনে মনে বিয়াখন পাতিলে কৰিশ্মা নাথে। কিছুদিন নাগাৰা নামৰ পৰা আঁতৰি থকা কৰিশ্মা কাৰোবাৰ ঘৰৰ বোৱাৰী হল। কাকো বিয়াখনৰ খবৰেই নিদিলে কৰিশ্মাই। ফেচবুকত বিয়াৰ ফটো আপলোড নকৰিলে। মনে মনে কৰিশ্মাই শিৰত ললে সেন্দুৰ। কৰিশ্মা নাথ নামৰ পাঠিকাগৰাকীয়ে হতাশ কৰি পেলালে অসমৰ অগণন প্ৰেমিকক। ফেচবুকত প্ৰেম প্ৰস্তাৱ দি থকা পুৰুষক হতাশ কৰি বোৱাৰী হল কৰিশ্মা নাথ। কথাটো আপুনি ভুলকৈ শুনা নাই। কৰিশ্মা নাথৰ বিয়া সঁচাকৈ হৈছে। অৱশ্যে নাগাৰা নামৰ অনুষ্ঠানৰ বিষয়ে কৰিশ্মাই সদায় ফেচবুকত আপলোড কৰে। তথাপি কৰিশ্মাই এদিনো কাকো নকলে বিয়াৰ কথা। কিছুদিন আগতে ভনীয়েকৰ পৰীক্ষাৰ বাবে নাগাৰা নামৰ অনুষ্ঠান কমাই দিয়া বুলি কৰিশ্মাই জনাইছিল। তেতিয়াও তেওঁ কোৱা নাছিল বিয়াখনৰ কথা। কিন্তু হঠাতে কৰিশ্মাই ফেচবুকত আপলোড কৰিলে বোৱাৰীৰ ৰূপত বিশেষ ভিডিঅ'। শিৰত সেন্দুৰ লৈ কৰিশ্মাই নাচি বাগি কেমেৰাৰ সন্মুখত থিয় দিলে। অৱশ্যে সেইদিনাও স্বামীক নেদেখুৱালে কৰিশ্মাই। অসমৰ বহু যুৱকৰ ড্ৰিম গাৰ্ল কৰিশ্মাই সেইদিনা নাগাৰা নাম নাগালে। তাৰ সলনি তেওঁ বোৱাৰীৰ ৰূপত কৰিলে নৃত্য। প্ৰেমিকৰ বুকুত সোমোৱাৰ কথা জনাই দিলে কৰিশ্মাই। কথাটো ফেচবুকত থিতাতে বিয়পি পৰিল। বিয়ালৈ নমতাৰ বাবে বহুতে বেয়া পালে কৰিশ্মাক। ইমান মনে মনে কিয় বিয়াখন পাতিলে বুলি তেওঁলোকে কৰিশ্মাক প্ৰশ্ন কৰিলে। অৱশ্যে এতিয়ালৈ বিয়াৰ বিষয়ে একো কথাই কোৱা নাই কৰিশ্মাই। তেওঁৰ স্বামীৰ ফটোখনো দেখুওৱা নাই। গিৰিয়েকক বাকচত ভৰাই লুকুৱাই থৈছে নাগাৰা নামৰ ৰাণী কৰিশ্মা নাথে। অৱশ্যে কৰিশ্মাই শেহতীয়াকৈ জনাইছে তেওঁ বিয়া হোৱা নাই। অৰ্থাৎ অসমৰ প্ৰেমিক পুৰুষে চিন্তা কৰিবলগীয়া নাই। কইনাৰ ফেষত কৰিশ্মাই কিছুদিন পূৰ্বে ফটোশ্বুটহে কৰিছিল। সেইবাবে কপালত সেন্দুৰ লবলগীয়া হৈছিল কৰিশ্মা নাথে। এতিয়াও পচন্দৰ পুৰুষক বিচাৰি পোৱা নাই বুলি কৰিশ্মাই প্ৰকাশ কৰিছে। গতিকে চিন্তাৰ বিষয় নাই কৰিশ্মাৰ প্ৰেমিকসকলৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম নিউজ।